গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। দি আছে ইমানেই বৰষুণ, মানে কি কৰোঁ কি নকৰোঁ বুলি আপোনালোকৰ মাজলৈ এটা ভিডিঅ'কে বনাইছোঁ আৰু এতিয়া বাহিৰত দেখিবলৈ পাব আপোনালোকে ইমান বৰষুণ দি আছে। ৰ'ব আপোনালোকক এপাক মই দেখাই দিছোঁ বাহিৰত কিমান বৰষুণ দি আছে। এইয়া দেখিবলৈ পাইছে বৰষুণ দি আছে, পূৰা বৰষুণ দি আছে। বৰষুণ দি আছে মানে এতিয়া অলপ সৰু সৰুকৈ দিছে আৰু হ'লেও মানে ডাঙৰে দিছে। অলপ কেমেৰাত ভালকৈ দেখা পোৱা নাই চাগে। এইয়া দেখিছোঁ। বৰষুণ দিলে মায়ে বহুত ভাল পায়, সেইটো কাৰণে মায়ে পুল মানে যোনটো ৰাস্তা আছে নাই, মানে ৰাস্তাতে মানে পুল এটা আছে আমাৰ পথাৰৰ পানীখিনি যোৱা, সেই পুলটো গুৰিতে মানে আঁঠুৱা পাতে, নহ'লে জাল পাতে, কেতিয়াবা খোপা পাতে, সকলোখিনি পাতে। বোলক এপাক তাকে চাই আহোঁগৈ আমি। এইখন দেখিবলৈ পাইছে নাই, এইখন আঁঠুৱাখন তাতে পাতি থৈছে। এইটো মানে আমাৰ পুখুৰীটো, ইফালেদি মানে পানীটো যায়। ইয়াতে মায়ে পাতি পাতি থয় মানে সদায়। বৰষুণ দিলে পাতিবই আৰু মানে মাছ লাগে বাৰু ইয়াত। এতিয়া লাগি আছে নাই বোলো এবাৰ চাই আহোঁ। এইয়া দেখিবলৈ পাইছে নাই বাৰু? নাই পিছে এতিয়া বৰ্তমান এইফালে দনিকণা কেইদিনমান লাগি আছে নেকি ইয়াতে। এইয়া দনিকণা কেইদিনমান লাগি আছে। বাকীটো মাছ আছে বাৰু, ডাঙৰ ডাঙৰ মাছ আছে, পোৱা যায়। কুচিয়া পোৱা যায়, চবেই পোৱা যায় বাৰু। এইফালে বৰশীও লগাই থাকে, এইটো দেখিছে। এইফালে মই ছাতিটো লৈ লৈছোঁ বৰষুণ কাৰণে। বোলক এপাক ৰাস্তা ঘূৰি আহোঁগৈ। এইটো আমাৰ ৰাস্তাত দেখিছে নাই, পূৰা বৰষুণ, এটাও মানুহ নাই। এই তাত এটা দেখিছোঁ, এইফালে আমাৰ এইজন এজন স্কুলীয়া ল'ৰা, এইজন দেখিছে নাই। এই ভাইটি, অঁ স্কুল ওলালিয়ে নি? কেইটা বাজিলে? ইমান ৰাতিপুৱাই 7টা বাজিছেহে। খোজকাঢ়ি এয়া ঘূৰি আহিলোঁগৈ আৰু ভাগৰ লাগি গ'লগৈ, নোৱাৰিলোঁ আৰু যাব। চাহ খাই ল'বগৈ লাগিব এতিয়া। চাহ একাপ ধুনীয়াকৈ খাই তাৰপৰা কামত লাগি যাব লাগিব। এইফালে গৰু ছাগলীখিনিও আছে, মাৰ লগত লাগি ভাগি গৰু ছাগলীখিনি দিবগৈ লাগিব। ব'লক চাহটো খাই লওঁ এতিয়া আমি। এয়া মা তাতে বহি আছে। এই মা চাহপানী বনাগৈ আকৌ। অঁ বনাই দিলি? নাই বনোৱা। এইফালে আমাৰ গৰু ছাগলী দেখিবলৈ পাইছে নাই? এয়া গৰু ছাগলী, সিহঁতক দিবগৈ লাগিব। চাহ তাহ খাই লৈ দিমগৈ আৰু গৰু ছাগলীকেইটাক। তাৰপৰা বৰ্তমান মায়ে চাহটো দিয়ে মানে মোবাইলকে চাই লওঁ। চাহ বনাই হৈ গ'ল, মায়ে মাতিছে ব'লক চাহটো লৈ আহি বাহিৰতে খাই লওঁ। এয়া চাহ লৈ আহিলোঁ। কালি মানে কৃষ্ণ জন্মাষ্টমী আছিলে, সেইটো কাৰণে কল আৰু ইয়াত মিঠৈ দেখিছে নাই, খাবলৈ পাইছোঁ ৰাতিপুৱা। খাই লওঁ তেতিয়া আমি চাহটো। চাহ খাই হৈ গ'ল, এতিয়া গৰুৰ এৰাল দিবগৈ লাগে। ছাগলীওতো আজি বৰষুণ দিছে, ভিতৰতে থাকিব চাগে। আৰু গৰু ছাগলী মানে কিবা কিবি কৰিব লাগিব তাহাঁতক বৰষুণটো চাই। তাৰপৰা বাকী আপোনালোকেও ক'ত কেনেকৈ কি কাম বন আছে কৰি লওক। আমি কৰি মেলি আজৰি হৈ লওঁ। তাৰপৰা আৰু কি কৰিব লাগে জানেই নহয়, ভাত পানী খাই আৰু আৰামত শুব লাগে, কিবা কৰিব লাগে, ঘূৰিব লাগে, আহিব লাগে, যাব লাগে, হয় নাই? বাকী ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে যাওক, চাই যাওক মোৰ ভিডিঅ'ত মনে চেন্টাগুণ্ডল লৈ যাওক।